মোৰ বাইদেউৰ লগত ফটোত দেখা এয়াই হৈছে আমাৰ ককা আইতা, যি ২-৩ বছৰ আগে পিছে এই পৃথিৱীখনৰ পৰা দুয়োজনে চিৰবিদায় ল'লে। দেউতাৰ ভাগৰ ককা আইতাকটো দেখাই নাপালোঁ। মাৰ ভাগৰ ককা আইতাৰ লগত বেছি সময় কটাইছিলোঁ বাবে তেওঁলোকৰ লগত বহুত স্মৃতি থাকি গ'ল। বাৰু যিয়ে নহওক, আজি এই দিনটোতে আমাৰ ককা এইখন পৃথিৱীৰ পৰা চিৰবিদায় লৈছিল আৰু ককাৰ আত্মাৰ শান্তিৰ বাবে আৰু তেওঁক সুঁৱৰি এখন নাম আয়োজন কৰা হ'ল মামাহঁতৰ ঘৰত, যাতে সকলো পৰিয়ালবৰ্গৰ মানুহ উপস্থিত হ'ব পাৰে, একগোট হ'ব পাৰে। মই কিন্তু ঘৰতে গা পা ধুই মামাহঁতৰ ঘৰত উপস্থিত, মানে মামাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়। সকলো ৰাতিপুৱাৰ পৰা কামত ব্যস্তই, ময়ো পিছে নকৰা নহয়, অলপ চলপ সহায় কৰিলোঁ, কিন্তু এইবিলাক পাচলি কটা কামনো মই ক'ত কৰিম, সেইকাৰণে বাদেই দিলোঁ। আৰু এনেকৈ ইটো সিটো কৰোঁতে 12 বাজি গ'ল, মানুহো আহিল আৰু এয়া নামো গালে। কিন্তু মই ইমানেই ব্যস্ত হৈ গ'লোঁ যে প্ৰসাদ ল'বলৈ সময় নহ'ল। বাৰু পিছত মই প্ৰসাদ পালোঁ, আৰু প্ৰসাদ পোৱাৰ পিছতে এয়া দেখিছে নহয়, একদম পূৰা কামত ব্যস্ত। আৰু সকলোৱে কামততো ব্যস্ত হ'বই, কাৰণ ইমান দিনৰ পৰত মামাহঁতৰ ঘৰত নাম পাতিছে। আৰু আপোনালোকে যে এয়া পৰিৱেশ দেখিছে, এইখন ঘৰত কোনোৱে নাথাকে। মামাহঁত থাকে গুৱাহাটীত, এইখন ঘৰ খালী। আৰু কোনো নথকা ঘৰত দুদিনৰ ভিতৰত নাম পাতিলে কিমান ব্যস্ত হ'ব পাৰে মানুহ, আপোনালোকে হয়তো গম পাইছেই। এয়া দেখিছে নহয়, ৰাইজে তৃপ্তিৰে খাইছে। আমাৰো ভাল লাগিল দিয়া থোৱা কৰি। আজিৰ এই দিনটো এনেদৰে গ'ল। বাকী লগ পাই আছোঁ এনেধৰণৰ ভিডিঅ'ৰ লগত।